ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ লগত আছে ডিংকুল আৰু আজি এনে এপাক ওলাই আহিলোঁ আচলতে গোলাঘাট আহিছিলোঁ গোলাঘাটত কাম দুটামান আছিলে তো কাম এটাও হ'ল তাৰপৰা ডিংকুল কৈ দিয়া কামটো মানে আমাৰ ওচৰতে আছিলে মানে গোলাঘাটতে তাৰপিছত কামটো নহ'ল আকৌ কাইলৈ থাকি পৰহিলৈ মাতিছে কাইলৈ কিবা মিটিংখন আছে মানে তো কামটো কি নকওঁ বাৰু কিন্তু নহ'ল কামটো আৰু এতিয়া এনেই এপাক ওলাই আহিছোঁ তো টাউনৰ পৰা বেছি দূৰ নহয় ওচৰতে ধনশিৰি নদী আছে তো গোটেই ভিউটো কিন্তু বম ভিউ মই একচাত দেখাই দিছোঁ আপোনালোকক ৰ'ব আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ দেখিলে কেনেকুৱা ধুনীয়া পৰিৱেশ হয় বৰ ওচৰতে আছে গোলাঘাট টাউনৰ পৰা তো এইটো যোনটো মানে চিৰি এনেকৈ দেখিছে ন ইয়াত আচলতে দেৱী মানে কি আৰু যিটি পূজা চূজা পাতিলে দুৰ্গা পূজা পাতিলে এনেকৈ কৰি ইয়াৰ পৰাই বিসৰ্জন দিয়া হয় এইখন নদীতে ধনশিৰি নদীতে তো একদম বম ভিউ আৰু মই দেখাইছোঁ তো এই অলপ আগত মানে এইপিনে নাও চলাই মাছ চাছ ধৰি আছে নি হ'বলৈ ধৰি আছে এইটো মুনিবকে পাৰিব নোৱাৰিব কেমেৰাই ধৰিব পৰা নাই কিন্তু আমি চকুৰে দেখিছোঁ কিন্তু অকণমান আগলৈ এইখনৰ বেক চাইডতে আছে এখন বাগান বৰ ধুনীয়া বাগান এখন আছে আচলতে তো এইটোৱে আৰু ভিউ তো চাই থাকক ভিডিঅ'টো ভাল পাব আগলৈ তো আজি ব্লগটো ষ্টাৰ্ট দিয়া হ'ল গোলাঘাটৰ পৰাই তো কোনো মানে প্লেন নাছিল পটককৈ ডিচিশ্যনটো লৈ লোৱা হ'ল গোলাঘাটৰ পৰা আমি ব্লগ এটা ষ্টাৰ্ট দি দিওঁ বোলো তো মানে এতিয়া নুমলীগড় পিনে যাম নুমলীগড় দেওপাহাৰ যাম চাগে তো চাই থাকক আমাৰ লগত থাকক ভিডিঅ'টো চাই তো আমি দুইটা আহি পাই গ'লোহি এখন ধুনীয়া বাগান তো ঠাইডোখৰ কি বুলি কয় নাজানো কিন্তু অলপ আগত গৈ আমি দুইটা ৰখিমগৈ অলপ টাইম তো এডোখৰতে ফটো চটো দুকপিমান মাৰি পিনি আকৌ গৈ থাকিম তো চাই থাকোঁ নুমলীগড় দেওপাহাৰ আৰু বেক চাইডটো চাওক এবাৰ কি ধুনীয়া হয় বাগান চাওক না কি ধুনীয়া হয় তো আচলতে অকণমান বাইকখন ৰেষ্ট দিছোঁ বহুত দূৰলৈ আনিলোঁ তো প্ৰথম এইটো চাইডে আনিছোঁ নুমলীগড় চাইডে তো যোৰহাট গৈছোঁ এখন বাইক লৈ FZ তো চাই থাকক ভিডিঅ'টো তো দেওপাহাৰত লগ পামগৈ একেবাৰে আমি পাই গ'লোহি দেওপাহাৰ তো আমি এটা কথা কৈ দিছোঁ ইয়ালৈ যদি আপোনালোক আহে ন আপোনালোকে 9টাৰ পৰা তো 4টালৈকে খোলা থাকে 4টাৰ ভিতৰত আহিব মই টাইম দেখাই দিছোঁ ৰ'ব এইটো চাওক 4টা 2 বন্ধ মানে ইটো চাইডে বন্ধ এইটো চাইডে উঠিব পৰা হ'ব বুলি কৈছে তো 4টা বজাৰ আগত আহিব 4টা বজাৰ পিছত বন্ধ কৰি দিয়ে তো এতিয়া আমি ওপৰলৈ গৈ আছোঁ বহুত ওখ হয় দেখাই আছোঁ চব এইপিনে এনেকৈ কৰি বহুত ওখ মানে ওপৰলৈ উঠোঁতে লাগিব আৰু টাইম অলপ লাগিব ভাগৰো লাগিব চাই থাকক আহিলোঁ যেতিয়া এবাৰ উঠিহে আহিম আগতো এবাৰ আহিছোঁ এইবাৰো নাপালোঁ এইবাৰ হাতী ওলাইছিলে সেইটো কাৰণে উঠিবলৈ ভয় লাগিলে মোৰ আগৰ ভিডিঅ'টো বাৰু ডেছক্ৰিপশ্যনত দি দিম তো চাব কেনেকুৱা পাই ক'ব তো
তো ওপৰলৈ গৈ থাকোঁ ব'লক। তো আজি বেণ্ড বাজিব আমাৰ ওপৰলৈ উঠোতে। মানে তললে বডিটো গোটেই বডিটো মানে তললে লাগিছে। ওপৰৰ পৰা যদি হাতী চাতিয়ে খেদি আহে ন শুই দিলে হ'ব, চুচৰি তলত পাই যামগৈ। মানে ভাগৰ লাগিলে এইকণ আহোঁতে ভাগৰ লাগিছে, ফুপনি ধৰিছে আৰু মানে। তো গৈ থাকোঁ। দেখাম দৌৰ ওপৰলে দৌৰ। Come on, next level. दौड़े से और ले ले हमें ऊपर लेन करा दे। तो किन्तु ভিউটো কিন্তু সঁচা কৈছো দে বৰ ধুনীয়া হয়। গৈ থাকোঁ ওপৰত দেখাম। শিলত অংকন কৰা মূৰ্তি আছে, এইবোৰ চব ভগৱানৰ মূৰ্তি আছে। ওপৰত আৰু আছে, দেখাই আছোঁ। বৰ ধুনীয়া মানে সঁচাই কৈছোঁ, বহুত ধুনীয়া হয়। আহিব ইয়াত এপাক, গোলাঘাট ছাইডে আহিলে ইয়াত সোমাই যাব নুমলীগড়। তো এইডোখৰ তো এইবোৰ চব কিমান প্ৰাচীন কালৰে এইবোৰ শিলত অংকন কৰা ছবি, কিমান এতিয়াও ধুনীয়া হৈ আছে। এইবোৰ চব কি ধুনীয়াকৈ মানে তেতিয়া মানে প্ৰাচীন কালতে ইমান ধুনীয়াকৈ বনোৱা। তো এতিয়া যুগততো এইবোৰ বনাবলৈ গ'লেতো মানুহেতো নোৱাৰে বাৰু, মেচিন লগাই আৰু শিলত অংকন কৰিব। এইবোৰ তেতিয়া হেৰিয়ে চব শিলত হেৰি কৰি কেনেকুৱা ধুনীয়াকৈ অংকন কৰিছে, শিলে বনোৱা। চাওকচোন আপোনালোকে এক চাইড এনেকৈ কৰি ৰাউণ্ডকৈ আছে এনেকৈ। এইটো পিৰামিডৰ নিচিনাকৈ বনাই থোৱা আছে। তো এইডোখৰলৈও যাম, দেখাম, ধুনীয়াকৈ দেখাম। আহিছোঁ যেতিয়া ধুনীয়াকৈ দেখাম আৰু। খালি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগে মনটো। দবাই দিব, লাইক কমেণ্ট কৰিব পাবলৈ। সেইবোৰ লাইক কমেণ্ট কৰি দিলে মনটো ভাল লাগে আৰু চাই থাকক। আমিও গোটেই দেওপাহাৰ গোটেই ধুনীয়াকৈ দেখালোঁ। তো এইটো ছাইডত চব কি ধুনীয়াকৈ পাহাৰটো ওলাই আছে। মোৰ কেমেৰাই ফ'কাছ কৰিব পৰা নাই। এইটো সেইপিনে দেখিছে, আমি চকুৱে ভালকৈ দেখিছোঁ, কিন্তু কেমেৰাই ফ'কাছ কৰিব। আৰু এটা প্লেচ আছে, এইখিনি পাৰ্কগতো আছে, মানে পাৰ্কগতে আছে। এয়া চাওক, আপোনালোকে চাওক এবাৰ। এইবোৰ চব বেঞ্চ চেঞ্চ আছে, আহি বহিব পাৰে। অকল এইখিনিতে নহয়, তলত আছে। মানে ধুনীয়াকৈ গোটেই মানে প্লেচটো মানে আপুনি এনজয় কৰিব পাৰে। আহিব ইয়ালৈ, আহিব। প্লেচ হয়, বহুত ভাল প্লেচ হয় গোলাঘাটত। এইডোখৰ মানে গোলাঘাটৰ ভিতৰত মই ভাল প্লেচ বুলি ক'ম আৰু দেই। 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰেই দিম। 5 ষ্টাৰ পৰে, 5 ষ্টাৰেই পৰে, কিন্তু মজা লাগে। তো আগতে মই এবাৰ আহিছিলোঁ, তাৰপৰা এবাৰ আকৌ আহিছিলোঁ, ইয়াৰ লগত আহিছিলোঁ ডিম্পুলৰ লগত। কিন্তু সেইবাৰ ইয়াত আহিব নাপালোঁ, গম পালে। তো দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই। কথা এটা আকৌ ক'বলৈ থাকি গ'ল। তো ডিংকুলৰ চেনেল এটা আছে, ডিংকুল ব্লগছ। তো ইও মোৰ লগতে একেলগে ভিডিঅ' বনায়, ইও বৰ মজা ভিডিঅ' দিয়ে। চাব ইয়াৰ চেনেলটো, লিংকটো মোৰ চেনেল ডেছক্ৰিপশ্যনত থাকিব ভিডিঅ'ৰ।
তো চবে চেক কৰিব ইয়াক শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'বোৰ যদি ভাল পায় আপোনালোকে। ইয়াক হেল্প কৰিব চবে ছাবস্ক্ৰাইব কৰি দিব ইয়াক ছাবস্ক্ৰাইব কৰি দিব মোৰ লগৰকেইটাই মানে কৰিব ইয়াক ভাল ভিডিঅ' বনায় তো আজিলৈ বাই